লাহে লাহে কৰি দিয়া মজা লাগিছে মজা নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ওলাই আহিছোঁ আমি অলপ ফুৰিবলৈ আৰু আগলৈ চাই থাকিব ভিডিঅ'টো ক'লেনো আহিছোঁ তিনিটা ৰাস্তা আছে এতিয়া ৰৈ গ'লো আমি তাতে কাৰণ বাকী আৰু মানুহ আহিছে তেওঁলোকলে ৰৈ দিছোঁ যে একেলগতে যাতে আগলৈ যাব পাৰোঁ আৰু ভিডিঅ' চাব দেই আমি আহিছোঁ ৰঞ্জিত ডেম আৰু আমি আজি পাহাৰ বগাইছোঁ এনেকৈ মানে এনেকৈ পাহাৰ বগাই বগাই চেনিমাই কব ফুল আনিবলৈ যাওঁ আপোনালোকক জনাই দিওঁ যে মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিছে ডাঙৰ গ্ৰুপত আহি গ'লো এলে একো নাই চব আছে ইয়াত চব আছে এইফালে যাব দিয়ে নহয় বন্ধ কৰি দিছে বৰষুণ দিলেহে হেৰি আহে ভাল লাগিছে ঐ ল'ৰা পোৱালি হৰা সেইফালে আমি ৰঞ্জিত ডেমত আজি থাকিব তাততো চাহ পানী হ'বই লাগিব আৰু আহিয়ে চিধা আমি খাবলৈ লাগি গ'লোঁ কাৰণ ইতিমধ্যে আমাৰ ভোকে পিয়াহে বেৰি ধৰিছে আৰু অকণমান লাল চাহ খাই দিওঁ বুলি ভাবিছোঁ চবেই তো আগলৈ ভিডিঅ'টো চাব এনাৰ্জি খতম চপল জোতা চব ইয়াতে পেলাই কিন্তু বিক্ৰী কৰিলে ধুনীয়া পইচা পাবি জোতা কিছু আৰু এইয়া ৰঞ্জিত ডেমৰ আমাৰ গোটেই অসমীয়া ফেমিলি আমি লৈ আহিছিলোঁ আহি জাষ্ট এতিয়া অলপ ইফালে দলংখনৰ চাইডে চাইডে একোৱেই নাই জাপ মাৰি লৈ গ'ল আৰু মাছ ধৰে ইয়াত পুৰা মাছ আছে ঝৰ্ণা বৈছে ঝৰ্ণা এইফালে দিয়ে পানীটো আহে ন এনেকৈ কৰি পৰি যাব লাগিব चमके लिया কোনফালে এই সিধা এনেকৈ যায় তলতে সৰু সৰু আমাৰ মইনাসকলক এণ্টাৰটেইন কৰিবৰ কাৰণে আমি সকলোৱে মিলি ৰুমাল চুৰ খেলিলোঁ বহুত ভাল লাগিলে বহুত দিনৰ মূৰত এনেকৈ চবেই মিলিজুলি খেলিছোঁ ল'ৰা ছোৱালীবোৰে বিশেষকৈ বেলেগ এনজয় কৰিলে আৰু আমি ডাঙৰখিনিও কম নহয় মই জোলনা জ্বলিলোঁ আৰু বাকীটো আৰু একো নাই কিন্তু এইটো ডেমত একচুৱেলি ৱাটাৰফলৰ যিটো আছে ৱাটাৰ ডেম যিটো আছে সেইটো চাবৰ কাৰণে বেছি ভাল লাগে যিহেতু এতিয়া বৰষুণ নাই সেইকাৰণে সেইটো বাৰু চোৱা নহ'ল নেক্সট যদি পাৰোঁ নিশ্চয় আহিম আকৌ এবাৰ এই আছো কিমান ধুনীয়া ধুনীয়া নহ'লেও ধুনীয়া বুলি ফটো মাৰিম এতিয়া আৰু
খাইয়ে চাই উজুতি খাই বস্তা না ঐ বেটা এইফালে ঘূৰি যাবি এইফালে নাযাবি পৰিবি কোৱাও না ভিডিঅ' চালু কৰিছ না খাবলৈ লাইছো কেনেকে বা খাইছ নাক কেনেকে বা উঠি আছে সেইটো ভাল লাগিব এতিয়া কুতে মে তেৰি তো উঠে যাবি সব খাইছে দুইটা খাই আছিল আরে না খোৱাইটো খাইছে কি মো পানী বটল দে মো এই বেগত পানী বটল আছে দে এই তলত চানটো সালে হয়ছ না চকু আগত আহি গল লৰা গছ কি হ'ব যাবি মই মুত নাযাবা সব পানী পৰি দিঠা গল নেকি পানী বন্ধ কৰা পানী বন্ধ কৰা ए वो बच्चे लोग केक नहीं खा रहे खा दो পেলালে এইটো জানা নে নহলে কেনেকৈ উঠি গ'লে বটলটো ভাল আছিলে কেতিয়া পেলালি কচোন কেতিয়া পেলালি ভাঙি ওলাই দিলে পটককে পানী পৰি झूठ तो नहीं बोल रहा ना धारा যাবলৈ একো নাই যা 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 ঐ জুতা পিন্ধা জুতা পিন্ধা আচলতে কি জানে নাই পিকনিক মানেই হৈছে খোৱা আৰু সেইকাৰণে ভিডিঅ'টোত অকলে খোৱাই হৈ থাকিলে মানে আহিলৈ চাহ খালোঁ কেক খালোঁ আকৌ তাৰ পাছত আৰু এটা খোৱা পৰ্ব আছিলে সেই খোৱা পৰ্বটো আপোনালোকক নেদেখাওঁ আৰু কিমান দেখাম হয়নে কওকচোন অকলেই খাই থাকিম নেকি কিন্তু এটা দিন বহুত ভাল লাগিল চবেই মিলিজুলি এটা দেওবাৰ আমি পাৰ কৰি আহিলোঁ একদম আনন্দ এনজয়মেণ্ট মানে কাইলৈ আকৌ সোমবাৰে কাম কৰিব পৰাকৈ মানুহখিনি ৰেডি হৈ আছোঁ জোচত আৰু তাৰ মাজতে আৰু আছেই নহয় আৰু ক্লিক ফটো মৰা পৰ্ববোৰ সেইবোৰ হৈ থাকিল আৰু এইফালে আমাৰ কচৰা বুটলিছে কচৰাৱালী তাই কচৰাৱালী বাই আমি পিকনিক খাই এনেকৈ য'তে যায় জানেনে এইটো কিন্তু বহুত এই দাদা আহি গ'ল দেখাব নাপালোঁ মানে য'তে যাওঁ আমি য'তে পিকনিক খাবলৈ নাযাওঁ সদায় নিজে এটা প্লাষ্টিক বেগ বা এনেকুৱা ধৰণৰ বেগ লৈ যাব লাগে যিহেতু ইয়াৰ পাৰ্কত ডাষ্টবিন আছে সেইবুলিও আমি লৈ গৈছিলোঁ আৰু চব আমি যিমান কচৰা কৰিলোঁ চব পলিথিনত এটা কৰি আমি ডাষ্টবিনত পেলাই দিলোঁ যাতে মানে নেক্সট আকৌ সেই জেগাডোখৰ আমি নিজে আকৌ যাব পৰা হৈ থাকিব লাগে ক'ত গৈছোঁ তো পেলাই মেলি থৈ এভাগে আৰু এই কাপ পেলালোঁ এই বাতি পেলালোঁ এনেকৈ পেলাই থৈ আহিব নালাগে চফা কৰি থৈ আহিম য'ত খাম কাৰণ আকৌ গৈ তাতে খাব লাগিব কেতিয়াবা তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা পালে জনাব আৰু এই আমি ওলাই আহিলোঁ এতিয়া পাৰ্কৰ পৰা নেক্সট আকৌ বৰষুণ ছিজনত যাব লাগিব তেতিয়াহে আপোনালোকে দেখিব অ'কে বাই